নমস্কাৰ আজি মোৰ ৰেচিপি লোকেল চিকেন স্বাস্থ্যৰ বাবে খুবেই ভাল খাবলৈও ভাল হয় আৰু লোকেল মুৰ্গীটো আপোনালোকে যেনেকৈ বনায় তেনেকৈ খাবলৈ ভাল হয় আহকচোন আজি চাও মই কেনেকৈ বনালো তাৰ বাবে মছলা লৈছো গোটা জালুক জিৰা আৰু 10টা মান মেথি গুটি বেছি নলব নহল তিতা হৈ যাব লগতে এইখিনি সামগ্ৰী মছলা আৰু আদা নহৰু একেলগে পেষ্ট বনাই ললো আৰু এয়া মাংস কেৰাহী গৰম হ'ব দি মিঠাতেল যোগ কৰিলো তেলখিনি যেতিয়া ভালদৰে গৰম হৈ যাব পিয়াজ যোগ কৰিম অলপ ভাজি মছলাখিনি যোগ কৰি দিম এতিয়া মছলাখিনি অলপ তেলত ভালদৰে ভাজিব লাগিব এতিয়া অলপ সৰহকৈ হালধি দিব মাংসত হালধি সৰহকৈ দিও কাৰণ ৰংটো ভাল হয় আৰু লগতে গ্ৰেভিটো ডাঠ কৰাত সহায় কৰে সেইবাবে মই মাংসত সদায় অলপ হালধি সৰহকৈ দিও এতিয়া মাংসখিনি যোগ কৰিলো লগতে আলুখিনিও দিলো ভালদৰে লৰাম তাৰ পাছত এখিনি 7-8 মিনিটৰ বাবে লো ফ্লেমত ঢাকি ৰাখিম মাংস প্ৰথমে লো ফ্লেমতে বনাব যেতিয়া সিজিব তেতিয়া মিডিয়ামত বনাব মাজে মাজে ঢাকনি খুলি লৰাই থাকিব ইলাইচি লং দালচিনি আৰু তেজপাত লৈছো আপোনালোকে গোটাকে তেলটো দিব পাৰে কিন্তু আমি এনেকৈ দেৰিকৈ দিও গৰম মছলা কেটা অলপ খুন্দি দিলো এতিয়া গুটেইখিনি ভালদৰে লৰাই আকৌ অকনমান ঢাকি ৰাখিম যাতে মাংসয়ে তেল এৰে এতিয়া মাংসৰ পৰা তেল ওলাল তাত গৰম পানী যোগ কৰিম মনত ৰাখিব যাতে গৰম পানী দিয়ে পানীৰ লগত মাংসখিনি ভালদৰে যাতে উতলি যায় সেইভাবে মিডিয়াম ফ্লেমত আকৌ ঢাকি ৰাখিম গ্ৰেভিটো আপোনালোকে যেনেকৈ ৰাখিব বিচাৰে নিজৰ মতে ৰাখিলেই হ'ল এতিয়া ধনিয়া পাত দি গেছ অফ কৰিম আৰু 5 মিনিটৰ বাবে ঢাকি ৰাখিম এতিয়া সাৰ্ভ কৰিম মাংসখিনি দেখিবলৈ খুব ভাল লাগিছে খুব ধুনিয়াও গোন্ধ আহিছে আমাৰ ঘৰত এনেকৈ বনালে সকলোৱে খুবেই ভাল পায় যদি আপোনালোকে ভিডিওটো ভাল পালে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব